बे समाव स्टुडियोआव आं सन्दना इस्लारि मैया जालांनाय जरहाटनि मुगैथाव जाथायखौ लाना टंला आसुनि खुगायाव गोसोम जि लाना खुद्रिसारनाय मैया जरहाट जिल्लायाव जालांनाय मुगैथाव जाथायखौ लाना सोरगिदिं खुद्रिसारनाय हाबाफारि बानजायनाय नुनो मोननाय जादों। उदालगुरि जिल्लानि टंला दखरा आसुनि बानजायनायाव दिनै टंला दखरा आसुआ आफादनि फिरफिलाखौ खावसे बोख्लायो लोगोसे खुगायाव गोसोम जि गाननानै खुद्रिसारनाय हाबाफारि बानजायो। बेजों लोगोसेनो खनसे नङा खननै नङा गोबां खेब बेबायदि जाथाय जाफ्लेबाय थानायनि सायाव रागा जोंना गोख्रों खुदिसारो फरायसा आफादा लोगोसेयैनो जरहाट प्रशासन आरो दानि सोरखारनि फारसे थाबैनो दायनिगिरिखौ हमनांगौ आरो दायनि साजा होनो नांगौ होनना दाबि दैखाङो। সমগ্ৰ অসমকে লজ্জানত কৰি পুনৰবাৰ অসমত এক নাৰকীয় কাণ্ড সংঘটিত কৰিলে। যোৱাকালি যোৰহাটৰ ৰাজপথত যোৰহাটৰ মাজমজিয়াত এজন উন্মত্ত যুৱকে এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ অতি প্ৰতিভাবন্ন অতি সম্ভাৱনাপূৰ্ণ এগৰাকী ছাত্ৰ নেতাক মৰিয়াই হত্যা কৰিলে। আচলতে এক মানৱীয় কাণ্ড নহয়, আচলতে এই অমানৱীয় কাণ্ড আমি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ এই কাণ্ডক ধিক্কাৰ দিছো। আৰু যোৱাকালি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমে যি ধৰণে নেকি এজন উন্মত্ত যুৱকে মৰিয়াই হত্যা কৰিলে এই পাশবিক কাণ্ডৰ লগত জড়িত প্ৰতিগৰাকী হত্যাকাৰী অতি কম সময়ৰ ভিতৰত প্ৰশাসনে চিনাক্ত কৰি তেওঁলোকক কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁলোকক বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰি অতি কম সময়ত তেওঁলোকক ফাঁচীৰ দৰে কিছুমান বাছৰ শাস্তি ঘোষণা কৰিব লাগে। তাতকৈ বেলেগ আমি কোনো ধৰণৰ একো বিচৰা নাই। তেওঁলোকক যি কেইগৰাকী ঘটনাৰ লগত জড়িত প্ৰতিগৰাকীকে ফাঁচী ঘোষণা কৰক। ইয়াৰ আগতে যিবিলাক ঘটনা সংঘটিত হৈ গৈছে অভিনীল হত্যাকাণ্ডৰ লগত জড়িত দুখীয়াসকলক আজিও পুহি ৰাখিছে, পোহপাল দি ৰাখিছে, ৰাজকীয় পুঁজি ধনেৰে পোহপাল দি ৰাখিছে। নন্দিতা শইকীয়া হত্যাকাৰীক আজিও কোনো ধৰণৰ শাস্তি ঘোষণা কৰিবলৈ সক্ষম হোৱা নাই। গতিকে পুনৰবাৰ ক'ব বিচাৰিছোঁ, যদি অনিমে ভূঞাৰ যদি হত্যাকাৰী কোনো ৰাজনৈতিক কোনোবাৰে যদি বাছি ল'বলৈ সক্ষম হয় তেতিয়া সদৌ অসম ছাত্ৰ সন্থাখিনি কেতিয়া বহি নাথাকে। আজিলৈ কোনো ধৰণৰ বন্ধৰ দৰে বা কোনো জংগী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা নাই। আমি চৰকাৰ প্ৰশাসনক সময় বান্ধি দিছোঁ, 48 ঘণ্টাৰ সময় বান্ধি দিছোঁ। যদি প্ৰতিগৰাকী যদি দোষীক যদি অতি কম সময়ৰ ভিতৰত তেওঁলোকে যদি কৰায়ত্ব কৰি পেলাই ফাঁচীৰ দ্বাৰা যদি শাস্তি ঘোষণা নকৰে তেতিয়াহ'লে কিন্তু সমগ্ৰ অসম স্থবিৰ হৈ যাব। সমগ্ৰ অসম আমি স্তব্ধ কৰিবলৈ বাধ্য হ'ম। পুনৰবাৰ আমি ৰাজপথত জংগী আন্দোলন কৰি দিবলৈ বাধ্য হ'ম। আৰু পুনৰবাৰ চৰকাৰ প্ৰশাসনক ক'ব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ অমানৱীয় নাৰকীয় কাণ্ড অসমত কিমান দিনলৈ সংঘটিত হ'ব? যিমান দিনৰ তেওঁলোকে দুখীয়াসকলক এনেকৈ পোহপাল দি ৰাখে তেতিয়ালৈকে কোনো ধৰণৰ আচলতে এনেকুৱা ধৰণৰ উন্মত্ত যুৱক বোলে সদায় সাহস হ'ব তেওঁলোকে এনেকুৱা ধৰণৰ কাণ্ড কৰাত। গতিকে চৰকাৰ প্ৰশাসনক ক'ব বিচাৰিছোঁ, দুখীয়াসকলক চৰকাৰী ধনেৰে পোহপাল দি পেলাই পুহি ৰাখিব। তেওঁলোকক অতি কম সময়ত এনেকুৱা ধৰণৰ শাস্তি ঘোষণা কৰক, যাৰ ফলত নেকি অনাগত সময়ত এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰিবলৈ ভয় কৰে। गेवलां अर्गेनिक इन्टिग्रेटेड फार्मिंग एन्ड रिसार्च सेन्टार प्राइवेट लिमिटेड बेयाव रासायनारि हासार बाहायालासे मिथिंगायारि हासारल' बाहायनानै मैगं थाइगंफोर दिहुननाय जायो। जेरै आलु, लाव, फान्थाव, जोगोनार, कफि, सबायबिमा, थाइबें आरो गोथां मैगं, लाइ, लाफा, मुला, दुन्दिया बायदि गासै बोथोरनि अर्गेनिक मैगं थाइगंखौ मोननो हायो। बे अर्गेनिक मैगं थाइगंखौ क'क्राझार नोगोरनि सुबुंफोरा खुदमथलायाव थानाय गलापी टेन्ट हाउसनि साखाथिनिफ्राय मोननो हागोन। नोंथांमोना बिगोमाजों फोनांजाबलानो थाखाय 8638399746 जानबुं नाम्बाराव कल खालामनो हागोन।